হে ল'ৰা, পাৰা যদি হোৱা না মোৰ। আজিকালি কি হৈছে নাজানো, বাট মোৰ মনটো কিবা এটা ভাল লাগি থাকে। হাঁহি থকা যায় অনবৰতে। ঘৰততো কৈয়ে আছে চবেই, তোৰ কি হৈছে অ'? ঘৰত হয়তো ভাবিয়ে লৈছে এই চাগে পাগলেই হ'ল। কিন্তু মইহে জানো যে তোমাৰ ছোৱালী আজি প্ৰেমত পৰিছোঁ মা। কলেজত দৌৰা দৌৰিকৈ আহি ডিপাৰ্টমেণ্টৰ ছাদত উঠি পাৰ্কিঙৰ ফালে থৰ লাগি তোমাৰ বাইকখন আছেনে নাই ভালকৈ চাওঁ। এটা কথা, কলেজত যেতিয়া তোমাৰ এণ্ট্ৰি হয়, মোৰ দৰে হেজাৰজনী ছোৱালীৰ চকু তোমাতেই স্তব্ধ হৈ যায়। ইছ, এই 5 ফুট 9 ইঞ্চি উচ্চতাৰ তুমি নামৰ ল'ৰাটোৰ কি যে স্ৱেগ। এনফিল্ড বুলেটখনৰ সৈতে কলেজত তোমাৰ উপস্থিতিও বলিউডৰ কোনোবা হিৰোতকৈ যে কম নাছিল। কিমান যে ছোৱালীৰ ক্ৰাছ নাছিলা তুমি। হ'লেও মই তোমাৰ এক কথাত ক'বলৈ গ'লে দুৰ্দান্ত প্ৰেমিকা আছিলোঁ। সঁচাকৈ বহুত বেছি ভাল পাইছিলোঁ তোমাক, তুমি নজনাকৈ গুপুতে গুপুতে। কলেজত ক্লাছ কৰোঁ বা নকৰোঁ সি ক'ত আছে, কাৰ লগত বহি গছপ কৰি আছে, কেণ্টিনত কাৰ লগত বহি কফি খাই আছে, ক্লাছ কৰিছেনে নাই, এইবোৰ চাই থকাটো যে মোৰ দৈনন্দিন কামলৈ পৰিৱৰ্তন হৈছিল। কিন্তু হেজাৰবাৰ চেষ্টা কৰিলেও কিয় বা ক'বলৈ সাহসেই নহয়চোন যে এই ল'ৰা, পাৰা যদি হোৱা না মোৰ। বিকজ তোমাক ভাল পাওঁ বহুত। ঘৰত আইনাৰ সন্মুখত বহুদিন বহুবাৰ প্ৰেক্টিচ কৰোঁ যে কলেজত সকলোৰে সন্মুখত ফুল অন ফিল্মি ষ্টাইলত প্ৰপ'জ কৰিম তোমাক। কিন্তু তোমাৰ সন্মুখত গৈ পোৱাৰ মাত্ৰকে মইচোন সেই পাম যোৱা বেলুনটোৰ দৰে হৈ পৰোঁ। ফুচ। ফাইনেলি এদিন কৈয়ে পেলালোঁ। সিদিনা হয়তো কলেজৰ ফ্ৰেছমেন ছ'চিয়েল আছিল ন? তুমি বহুত ব্যস্ত আছিলা দিয়া। হ'লেও ঘৰত সাহস নামৰ ভিটামিনটো যে খাই গৈছিলোঁ, সেই গতিকে পলম নকৰি কপা কপা মাত্ৰই কৈয়ে পেলালোঁ তোমাক, আই লাভ ইউ। মই তোমাক ভাল পাওঁ বহুত। ডু ইউ লাভ মি? পাৰা যদি হোৱা না মোৰ। এনেকৈয়ে এবাৰ কোৱাৰ মাত্ৰকে তুমি যেনেকৈ হেঁচালা, 1 মিনিটো নোৰোৱাকৈ গুচি আহিলোঁ ঘৰলৈ, লাজতে ভয়তে। আৰু পিছদিনা কলেজ যাবৰ সাহস নহ'ল দিয়া। ফোনটোচোন বাজি উঠিল হঠাতে। দেখিলোঁচোন আননোন নাম্বাৰ, অলৰেডি মিছ কল 5 বাৰ হৈ আছে। ৰিচিভ কৰিবৰ মন নাথাকিলেও ধৰি পেলালোঁ ফোনটো। সিফালৰ পৰা ভাহি আহিল এটা খুব চিনাকি মাত, হেল্ল'। মই ক'লোঁ কোনে ক'লে? আকৌ সিফালৰ পৰা ভাহি আহিল, মই কোন চিনি পোৱা নাই। কালি দেখোন সকলোৰে আগত নীলাজ প্ৰেমিকা হৈ প্ৰপ'জেল দি আজি মোৰ মাতটোও চিনি পোৱা নাই। মই ক'লোঁ অ' তুমি, বাট নাম্বাৰটো কেনেকৈ পালা? হেজাৰটা প্ৰশ্ন। সিপিনৰ পৰা ক'লে, সেইবোৰ বাদ দিয়া, কালিৰ পৰা মোৰ মন মগজুত মাথো তুমিয়ে হৈ আছা। সঁচাকৈ মোৰো ভাল লাগে তোমাক, ময়ো চাগে ভাল পাওঁ তোমাক। বাছ এইষাৰ কথা যে ময়ো ভাল পাওঁ তোমাক শুনাৰ মাত্ৰকে তোমাৰ নামত পাগল হৈ থকা ছোৱালীজনীৰ যে আনন্দৰ সীমা হেৰাই গৈছিল, সেয়া হয়তো তুমি কল্পনাও কৰিব নোৱাৰা। সিদিনা হয়তো পৃথিৱীত মোতকৈ সুখী প্ৰাণী আৰু কোনোৱেই নাছিল। থেংকছ মোৰ ভাল পোৱাক ইমান বেছি অনাকাংক্ষিত মৰম দিয়াৰ বাবে। থেংক ইউ ফৰ ৱাচিং। মই আপোনালোকলৈ পইট্ৰি প্লাছ ষ্টৰি মিক্স আপ কৰি কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এণ্ড আমাৰ দ্য ফান টক চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগে মোর তোমার কথাবোৰ কবিতা কবিতা লাগে।